কেনে একদম মজা লাগছে ভাবি আছে যে বাৰ্থডে বয় কোন হয় পথাৰৰ মাজত আমি কেক কাটিম এইটো কি ভাই নিশ্চয় কেকৰ অৱস্থা চাক নাই আগতে মাৰি লওক নহ'লে এই ছাগলীকেইটা বহুত উৎপাত কৰে মানে ঘৰত যাই মানে ভাত চাত খাই পেলাই আৰু এই ছাগলী এইটোৱে বহুত কিউট লাগে কিন্তু ইয়াৰ নামটো কি থৈছে জানো নহয় কেলান আপোনালোক কেলান বুলি কমেণ্ট কৰি দিব ছাগলী তাগলী বাদ দিয়ক ছাগলী তাগলী আহিয়ে থাকিব আজি মানে এটা বাৰ্থডে আছে ৰাতি মানে বাৰ্থডে হ'ব পথাৰৰ মাজত হ'ব আজি নহয় মানে 16 তাৰিখে হ'ব আজি হ'ল 28 তাৰিখ 16 তাৰিখৰ দিনা যাব লাগিব আৰু 16 তাৰিখ আছিল এনেকুৱা আছিল আৰু ল'ৰাবিলাক মানে কিবা কিবি লৈ আছে দোকানৰ পৰা বাৰ্থডে বয়ৰ কাৰণে আৰু এইটোৱে কেকটো কেনেকুৱা লাগছে আপোনালোকে কমেণ্ট কৰি জনাব ভাল লাগিছে না নাই গাঁৱৰ ল'ৰাবিলাক কেইটা আহিছে মানে 10 জন মান আহিছো আমি আৰু এনেকা বাৰ্থডে উইশ কৰিবলৈ আহিছে আৰু আপোনালোকক উইশ কৰিবলৈ কমেণ্ট কৰি দিব আৰু ভিডিঅ'টো কেতিয়াবা আহে এইটো গম নাপাওঁ আৰু এইখিনিত ল'ৰাবিলাক আলোচনা কৰি আছে মানে পাৰ্টিটো ক'ত কৰিলে ভাল হ'ব সেই ঠাইখন আলোচনা কৰি আছে ইয়াতে ভাইগাটা দোকান দিছি আৰু আপোনালোকে কোনে চিনিবা আহিব আৰু ভাই দোকানটো কৈ দিয়া নামটো আপোনাৰ এনেই ধেমালিটো অলপ স্পন্সৰশ্বিপ কৰি দিলোঁ দোকানটো আমাৰ লগৰে না আৰু ইয়াতে মানে দুৰ্গা পূজাৰ কাৰণে কালেকশ্যনবিলাক ইয়াতে লৈ আছিল আৰু পূজাটো শেষে না ইয়াতে আছে মানে আচমতা মানে পুৰা চশমা পিন্ধি এই চাইকেল লৈ ৰাইড কৰি মানে ক'ৰ পৰা আহিছা গুৱাহাটীৰ পৰা বাপৰে বাপ এই বালৈ ইমান ৰাতি আহিছে বা তই ইমান ৰাতি গুৱাহাটীৰ পৰা আহিব নোৱাৰে নহয় এই এনে কৈছে ইয়ে আমাৰ গাঁৱৰ ওচৰতে থাকে ক'ত গুৱাহাটীত থাকিব পাৰিব আৰু ল'ৰাটোক চাক না মাইকী বনাই লৈ গৈ আছে এই মাইকীটো ক'ত পাইছা মাইকীটো আনিছো আপোনালোকে ভাবি আছে যে বাৰ্থডে বয় কোন হয় সেই বাৰ্থডে বয় এইটো হয় উছমান দা হেপী বাৰ্থডে ৱেলকাম ভাই আৰু এনেকা মানে কেকটো দেখাই দিছোঁ আপোনালোকক কেকটো কেনেকুৱা লাগছে কমেণ্ট কৰি জনাব আৰু 500 টকা লৈছে কেকটো আৰু এনেকা বাৰ্থডে পাৰ্টি মানে কি আৰু কিছুমান আহিয়ে পোৱা নাই এটা মানে পুৰা দোকানৰ পৰা বোমা চোমা লৈ আহিছে বাৰ্থডে পাৰ্টি পুৰা হিট হ'ব নেকি বহুত হিট হ'ব আৰু এটা আত্মদা বাৰ্থডে বয়ৰ কাৰণে কিবা এটা অদ্ভুত গিফ্ট লৈ আহিছে কি এইখিনিত ল'ৰাবিলাক পুৰা কেক কাটা ব্যস্ত মানে পথাৰৰ মাজত আমি কেক কাটিম আৰু আজিৰ কোৱালিটিটো অলপ বেয়া পাইছে এইটো কাৰণে বেয়া চেয়া নাপাব মানে ইয়াতে কেক কাটব লাগে এতিয়া লিখি দিছে হেপী বাৰ্থডে উছমান মানে বাৰ্থডে বয় মানে বাৰ্থডে উইশ কৰিব আপোনালোকক উইশ কৰি দিয়ক বাৰ্থডে বুলি ফুটা নাই বে ইয়াতে এটা গৰ্বৰী হৈ গ'ল মানে বন্ধুখিনি একেলগত মানে ফুটা নাই এইখিনি মানে কেক একেলগে কাটিব মানে ফুটা নাই কি আচৰিত এনেকুৱা হৈ গ'ল পুনৰবাৰ ট্ৰাই কৰিলোঁ মানে বন্ধুখন তাকো ফুটা নাই বোমাখন আৰু এনেকৈ বোমাখিনি ওলাই আহিছোঁ আমি ওলাই হাতত লৈ আছোঁ আৰু কেনেকুৱা বা ফুটাই মই নাজানো ইয়াতে কেকৰ অৱস্থা চাক না কেনেকুৱা হৈ গৈছে আন্দা চান্দা ভাঙি শেষ হৈ গ'ল থেই খাব নোৱাৰি কেনে অনুভৱ কেনে একদম মজা লাগছে অনুভৱ কেনে মানে পিকনিক বোলে বাৰ্থডে আইফোন পোৱা নাই কোনো গিফ্ট পোৱা নাই মই দেখাই আছো ইয়াতে আছে ফিৰোজদা মানে 2024 মানে নিট পৰীক্ষা দিব তো ফিৰোজদা অনুভৱ কেনে ভাই ঠিক আছে আন্দা চান্দাই কিমান গুন্ডাই আছে না ভাই আৰু এইখিনিত আমি আপোনালোকে ভাবি আছে ল'ৰা কেইজন আহিছে মানে আমি ল'ৰা কেইজন আহিছো দেখাই আছো আমাৰ ইফতিকাৰ দা আৰু বাৰুল দা আৰু ইয়াতে মানে চাব পাৰে ফিৰোজদা আৰু কলৈ আৰু মতলব দা এইটো উছমান দা ইয়াৰ বাৰ্থডে বয় আৰু এইটো শহীদুল দা আৰু এটা জুবাৰ দা আছে আৰু এইটো নুৰুল দা আৰু ইনামুল দা আৰু এটা মানে বগা দা ইয়াৰ আসল নামটো বা কি আছিল আৰু এনেকা মানে খাওয়া খেয়াটিটো নিদিলা চাও কি হয় আগত যাই কি জানি পাৰ্টিটো দিবই নাজানো আৰু কেমেৰা কোৱালিটিটো বেয়া পাইছে ইয়াৰ কাৰণে সৰি মানে কেক চেক ভৰি কি মোবাইল চোবাইল শেষ কি মানে এইটো আমি গম পোৱা নাই কেক মানে কি খাম কেক মুখতে বাকি দিছে ইমান ডাঙৰ এটা কেক লৈছে কিন্তু অলপো খাব পৰা নাই আৰু এনেকা অলপ ৰেষ্ট লৈ আছো ইয়াতে আৰু এনেকা যাব লাগে যাই কিনে আগত যাই কিনে পাৰ্টিটো কৰিব লাগে আৰু কি গিফ্টটো পাইছে ইউনিক গিফ্ট এইটো দেখাই আছো আগত মানে গিফ্টটো এটা গিফ্ট পাইছে বে মানে আৰু এটা গিফ্ট পাইছে বাপৰে বাপ ইমান মানুহ আহিছে বে ভাই এইটো কি ভাই এটা কিবা বস্তু ভাল বস্তুৱে আছে গিফ্ট সৰু ডাঙৰ বুলি কথা নাই আৰু আমি যে দিব পৰা নাই গিফ্ট বেলেগে দিছে দুটামান সৰু ডাঙৰ বুলি গিফ্টৰ কোনো কথা নাই আৰু আজি মানে পাৰ্টিটো হ'ব চিঙাৰা আৰু মিঠাই
আৰু এনেকে ভাই মানে মিষ্টি আৰু এটা চিংগাৰা দি দিলা আৰু এইটো খাই লওঁ আৰু কি কৰি দিছে বাৰু কিন্তু যিখিনি দিছে ভালকে দিছে মানে মিষ্টি খাই কেনে কেনেকুৱা লাগিছে মজা লাগছে কিন্তু খানা দিলে অলপ ভালো তো এনেকৈ আমি পথাৰৰ পৰা আহি পালোঁ দিয়ক আৰু এনেকৈ এইটো মনচুদাৰ দোকান ইয়াৰ পৰা মানে ভিডিঅ' ষ্টাৰ্ট কৰোঁ মই আৰু ইয়াৰ বাৰ্থডে বয়ক পুনৰবাৰ উইচ কৰিব লাগে আৰু বাৰ্থডে বয় আজি খোৱা দিয়াৰ ধন্যবাদ পুৰা টোপনিত আছে মানে এই ল'ৰাটো এটা সৰু ভিডিঅ' বাপৰে বাপ মুখৰ অৱস্থা কেনেকুৱা তো এইখিনি আছিলে এটা সৰু ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্ট কৰি নিশ্চয় জনাব তো আজিলৈকে মানে বাই